Okay, so আজি ভিডিঅ'টোত আমি চাম এলজেব্ৰাৰ কুৱেশ্যন কেইটামান। So ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে if 2p plus 1 by p, তাৰমানে আমি ইয়াত 2p আৰু 1 by p equal to 4 লিখিলোঁ। এতিয়া আমি ইয়াত কি কৰিম, ইয়াত আমি ইয়াৰ 4ৰ পৰা 4 মানে 2 into 2 হয়, so এটা 2 আমি ইয়াত লৈ আহিলোঁ, 2p plus 1 by p equal to 4 by 2 বুলি মই লিখিলোঁ। so এইটো আমি যদি এক্সপাণ্ড কৰি পেলাই লিখোঁ 1 by p into 2 হৈ গ'ল ইকুৱেল টু 2 হৈ গ'ল, তাৰমানে p প্লাছ 1 by 2p ইকুৱেল টু হৈ যাব 2। তো এইটো যদি আমি হোল কিউব কৰি দিওঁ 1 by 2p হোল কিউব ইকুৱেল টু 2 কিউব, তাৰমানে p কিউব প্লাছ 1 by 8p কিউব প্লাছ 3 into p into 1 by 2p p plus 1 by 2p equal to 8 হৈ গ'ল। ইয়াত p আৰু p মই কাটি দিলোঁ, এইটো হৈ গ'ল p কিউব plus 1 by 8p কিউব plus 3 by 2। ইহঁত দুটাক যদি মই চাওঁ এইটোৰ ভেলু হৈ গ'ল 2 into 2 equal to 8 হৈ গ'ল। চ' এই দুটা কাটি গ'ল, তাৰমানে p কিউব plus 1 by 8p কিউব ইয়াৰ ভেলু হৈ যাব 5। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনত কৈছে x power 4 plus 1 by x power 4 equal to 23। তো এইটো আমি যদি চাওঁ এইটো আমাৰ হোল স্কুৱেৰ ফৰ্মুলা আমি নিব লাগিব। কেনেকৈ কৰিম এইটো, আমি লিখিম x স্কুৱেৰ হোল স্কুৱেৰ প্লাছ 1 by x স্কুৱেৰ হোল স্কুৱেৰ প্লাছ 2 into x স্কুৱেৰ into 1 by x স্কুৱেৰ। চ' আমি এই টাৰ্মটো এক্সট্ৰাকৈ লৈছোঁ, আৰু ইয়াত লিখিলোঁ মই 23 প্লাছ 2। এক্স স্কুৱেৰৰ এক্স স্কুৱেৰ কাটি গ'লে 1 থাকিব, সেইকাৰণে আমি ইয়াত এক্সট্ৰাকৈ লিখা নাই। চ' এইটো হৈ গ'ল এক্স স্কুৱেৰ প্লাছ 1 by x স্কুৱেৰ হোল স্কুৱেৰ ইকুৱেল টু 25। চ' এইটো আমি লিখিব পাৰোঁ এক্স স্কুৱেৰ প্লাছ 1 by x স্কুৱেৰ ইকুৱেল টু 5। চিমিলাৰলি মাইনাছটো জানিবৰ কাৰণে আমি কি কৰিম, এক্স স্কুৱেৰ প্লাছ 1 by x স্কুৱেৰ মাইনাছ 2 লগাই দিম, আৰু ইনটু এক্স ইনটু 1 by x লগাই দিলোঁ, এইফালে 5 minus 2 লগাই দিলোঁ। চ' এইটো a minus b হোল স্কুৱেৰ ফৰ্মত আহি গ'ল, তাৰমানে এইটো হৈ গ'ল x minus 1 by x হোল স্কুৱেৰ ইকুৱেল টু 3। ইয়াৰ আনচাৰ হৈ যাব 3। চ' নেক্সট কুৱেশ্যনটোত কৈছে ইফ 2x প্লাছ এইটো 3y হ'ব, এইটো কুৱেশ্যনটো ভুল হৈ আছে, এইটো আমি 3y ধৰিম, এইটো আমি y ধৰিম। চ' 2x plus 3y equal to 17। এইটো কুৱেশ্যন ছল্ভ কৰিবলৈ ইমান প্ৰয়োজন নাই, আমি অপশ্যনৰ পৰা কৰিব পাৰোঁ। যদি আমি ফাৰ্ষ্ট অপশ্যনটো চাওঁ, ফাৰ্ষ্ট অপশ্যনত দিয়া আছে এই যিটো অপশ্যন দিয়া আছে ইয়াত আমি এক্সৰ ভেলুটো 1 ল'লোঁ, আৰু 3 ভেলুটো যদি আমি 3 ল'লোঁ, আৰু এই দুটা যদি আমি কৰি দিওঁ 3 3 27 হৈ গ'ল, 27 29। চ' ফাৰ্ষ্ট অপশ্যনটো আমাৰ নহয়। অপশ্যন বিটোৰ পৰা আমি যদি লওঁ, চিমিলাৰলি ইয়াত y ভেলু কিউব আছে, 3 কিউব মানে 27, বা আমাৰ ওলাব লাগে 17। ছেকেণ্ড অপশ্যনো নহয়। থাৰ্ড অপশ্যন চালোঁ, থাৰ্ড অপশ্যনত আছে 2 কিউব প্লাছ 3 স্কুৱেৰ, তাৰমানে এইটো হৈ গ'ল 8 প্লাছ 9 17। চ' ইয়াৰ ভেলু হৈ যাব 17। চ' আমাৰ অপশ্যন হৈ যাব C2। আই হোপ তোমালোকে বুজি পাইছা আমি এইটো কেনেকৈ কৰিলোঁ ছল্ভ। নেক্সট কুৱেশ্যন চাইছোঁ, এইটো আমি কি কৰিম, সৰু পাৱাৰৰ ভেলুবিলাক ষ্টাৰ্টিঙৰ পৰা আমি একেলগে আনিবলৈ ট্ৰাই কৰিম। 1 প্লাছ এক্স 1 মাইনাছ এক্স, তাৰমানে এইটো হৈ গ'ল a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্ম। তো 1 মাইনাছ এক্স স্কুৱেৰ 1 প্লাছ এক্স স্কুৱেৰ কৰিলোঁ, 1 মাইনাছ এক্স পাৱাৰ 4 হৈ গ'ল, 1 মাইনাছ এক্স পাৱাৰ 4 1 প্লাছ এক্স পাৱাৰ 4 কৰিলোঁ, 1 মাইনাছ এক্স পাৱাৰ 8 হৈ গ'ল, 1 মাইনাছ এক্স পাৱাৰ 8 1 প্লাছ এক্স পাৱাৰ 8 কৰিলোঁ, 1 মাইনাছ এক্স পাৱাৰ 16। চ' আমাৰ আনচাৰ হৈ যাব 1 মাইনাছ এক্স পাৱাৰ 16। চ' ইয়াৰ নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন কৈছে ইফ a প্লাছ 1 বাই a প্লাছ 2 ইকুৱেল টু 0। চ' এইটো কুৱেশ্যন ছল্ভ কৰাৰ আগতে আমি চিম্পুল ট্ৰিক এটা চালেই হ'ল। ইয়াত আমি এৰ এনেকুৱা এটা ভেলু ল'ব লাগিব যি দুটা প্লাছ কৰিলে 0 হয়। তো মই ধৰিলোঁ এৰ ভেলুটো -1, তেতিয়াহ'লে আমি ইয়াত পুট কৰিলে কি হ'ব, 1 প্লাছ 1 বাই -1 প্লাছ 2
তাৰমানে -1 + 1 তাৰমানে এইটো ভেলু 0 হৈ গ'ল। তাৰমানে আমি এৰ ভেলুটো -1 লৈ পেলাই আমি সলভ কৰিব পাৰোঁ। -1 + 2 কিউব প্লাছ 1/-1 + 2 হোল কিউব। তো এইটো হৈ গ'ল 1 কিউব প্লাছ 1 কিউব বুলি ধৰিছোঁ, 1 কিউব বাই 1, তাৰমানে এইটোৰ আনচাৰ হৈ যাব 2। চ' আমাৰ আনচাৰ হৈ যাব 2। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সটটোত কৈছে 5a + 1/3a = 5। তো 9a², ইয়াত দি আছে 5a, বাট ইয়াত দি আছে 9a²। চিমিলাৰলি ইয়াত দি আছে 1/3a, ইয়াত দি আছে 1/25। চ' এইটো আমি চেঞ্জ কৰিবৰ কাৰণে আমি ফাৰ্ষ্টত কি কৰিম, ইয়াত আমি লিখিম 5a + 1/3a, আৰু ইয়াত আমি মাল্টিপ্লাই কৰিম। ইয়াত যিহেতু 3 কৰিব লাগে, তাৰমানে 3/5 দি আমি এইটো মাল্টিপ্লাই কৰিম বোথ চাইডে। 3/5 × 5 কৰিলোঁ। চ' এইটো হৈ গ'ল 3/5 × 5a প্লাছ 3/5 × 1/3a। 3 আৰু 3 গুচি গ'ল, 5 আৰু 5 গুচি গ'ল, ইফালে 5 আৰু 5 গুচি গ'ল, 3 থাকি গ'ল। তাৰমানে আমাৰ ভেলুটো হৈ গ'ল 3a + 1/5a = 3। চ' এইটো আমি চিম্পলি যদি হোল স্কুৱেৰ কৰি দিওঁ, 3a + 1/5a হোল স্কুৱেৰ = 3²। তাৰমানে 9a² + 1/25a² প্লাছ 2 × 3a × 1/5a, a আৰু a কাটি গ'ল, = 9। চ' এই ভেলুটো হৈ যাব 9 - 6/5। ইয়াৰ আমি এলচিএম কৰিলোঁ, 5 আহিলে 45 - 6, তাৰমানে 39/5 হৈ যাব আমাৰ আনচাৰ। অ'কে, নেক্সট কুৱেশ্যন চাওঁ। আচ্ছা, এই কুৱেশ্যনটো অকণ ইম্পৰ্টেণ্ট হয়। জেনেৰেলি এনেকুৱা টাইপৰ কুৱেশ্যন সোধে SSCত। চ' ইয়াত আমি এটা কনচেপ্ট ইউজ কৰিম। কনচেপ্টটো হৈ গ'ল কম্পনেণ্ট ডিভিডেণ্ড। কম্পনেণ্ট ডিভিডেণ্ড কেনেকৈ কৰে, যদি মই a/b লিখোঁ, ইয়াক আমি লিখিব পাৰোঁ a + b/a - b। তো চিমিলাৰলি ইয়াত যিটো আছে x = 4ab/a + b, এইটো মই এনেকৈ লিখিব পাৰোঁ x/2a। তাৰমানে ইয়াৰ পৰা 2a এটা ইয়ালৈ মই লৈ আহিলোঁ, ইয়াত থাকিলে 2b/a + b। চ' মই যদি ইয়াত কম্পনেণ্টৰ ডিভিডেণ্ড লগাওঁ, x/2a x - 2a = 2b + a + b। ইয়াত হৈ গ'ল 2b - a - b। তাৰমানে x + 2a/x - 2a = a + 3b, আৰু এইফালে হৈ গ'ল b - a। আৰু এইফালে যদি মই চাওঁ, x/2b = ইয়াত 2a কৰিলোঁ, = 2b কৰিলোঁ, 2aটো আমাৰ হৈ গ'ল 2a/a + b। তাৰমানে x/+2b আৰু x/-2b কৰিলোঁ, ইফালে হৈ গ'ল 2a + a + b, ইফালে হৈ গ'ল 2a - a - b। চ' ইয়াৰ আমি ভেলুটো পাম x + 2b/x - 2b = 3a + b, আৰু এইফালে হৈ গ'ল a - b। এতিয়া আমি যদি এই ইকুৱেশ্যনটাক প্লাছ কৰি দিওঁ, x + 2a/x - 2a প্লাছ x + 2b/x - 2b। চ' আমাৰ এইটো ইকুৱেশ্যন বনি যাব a + 3b/b - a প্লাছ 3a + b/a - b। চ' ইয়াত আমি জাষ্ট চাইনটো উল্টা কৰি ল'ম, 3a + b/a - b মাইনাছ কৰি ল'লোঁ a - b a + 3b। চ' এইটো হৈ যাব a - b 3a + b - a - 3b। চ' ইয়াত যদি আমি চাওঁ, ইয়াত হ'ব 2a - b/a - b, তাৰমানে ইয়াৰ আনচাৰ আহি যাব 2। চ' আল্টিমেটলি আমাৰ যিটো আনচাৰ আহিব, সেইটো হৈ যাব আমাৰ আনচাৰ 2। নেক্সট কুৱেশ্যন কৈছে ইফ a + b + c = 8। তো ফৰ্মুলা হৈ গ'ল a³ + b³ + c³ - 3abc = 0।
কেতিয়া হ'ব if a plus b plus c equals to 0 তেতিয়াহ'লে মই যদি ইয়াত চাওঁ এইটো যদি মই লিখোঁ a plus b plus c equals to 8 টো যদি মই এইটো এনেকৈ লিখোঁ a minus 4 plus b minus 3 plus c minus 1 equal to 0 এইটো এফালে লৈ আহিলোঁ আৰু এইটো আমি 4 3 1 ব্ৰেক কৰি দিলোঁ তো মই এইটো ল'ব পাৰোঁ x এইটো ল'ব পাৰোঁ y এইটো ল'ব পাৰোঁ z তেতিয়াহ'লে আমাৰ x y z টো যদি এফালে গুচি আহিলে তেতিয়াহ'লে আমাৰ ইকুৱেশ্যনটো ভেলু হৈ যাব 0 I hope তোমালোকে বুজি পাইছা কেনেকৈ 0 আহিছে ইকুৱেশ্যনটো পুট কৰি দিছোঁ জাষ্ট x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 3xy z ইফালে আহি যাব 0 যেটো আমি ফৰ্মুলাত লিখা আছে এইটো ওকে নেক্সট কুৱেশ্যন চাওঁ নেক্সট কৈছে a equal to b square by b minus a equal to b square by b minus a ক্ৰছ মাল্টিপ্লাই কৰি দিম a b minus a equal to b square কৰি দিলোঁ তাৰমানে ab minus a square equal to b square so এইটো আমি এফালে লৈ আহিলে a square plus b square minus ab হৈ গ'ল তো সিম্পলি a cube plus b cube ফৰ্মুলা আমি যদি পুট কৰোঁ a plus b a square plus b square minus ab আৰু ইয়াৰ ভেলুটো আমি ইয়াত 0 পাইছোঁ so এইটো আনসাৰটো আহি যাব 0 নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যন কৈছে xy plus yz plus zx equal to 0 তাৰমানে এইটো আমি এনেকৈ লিখিব পাৰোঁ xy plus yz equal to minus zx আৰু yz plus zx equal to minus xy আৰু xy plus zx equal to minus yz so আমি ইকুৱেশ্যনটো যদি ৰিপ্লেচ কৰি দিওঁ 1 by x square minus yz আছে minus yz ৰ জগত আমি লিখিব পাৰোঁ xy plus zx plus 1 by ইয়াত y square আছে y square minus ৰ জগত লিখিম plus xy plus yz plus ইয়াত আছে 1 আৰু x square লিখিলোঁ xy জগত আমি লিখিলোঁ minus xy জগত plus yz plus zx তো ইয়াত আমাৰ x কমন হলে x plus y plus z plus 1 by y কমন হলে x plus y plus z plus এফালে 1 x কমন হলে x plus y plus z so আমি যদি চাওঁ ইয়াৰ পৰা কমন আহিব 1 by x plus y plus z আৰু ইফালে হৈ গ'ল 1 by x plus 1 by y plus 1 by z so আমি যদি ব্ৰেকেটৰ ভিতৰ বস্তুটো আমি সলভ কৰোঁ তেতিয়াহ'লে এটো এলসিএম কৰিলে xyz হৈ গ'ল এফালে হৈ গ'ল yz plus zx plus xy এতিয়া আমি যদি স্টার্টিং মতে চাওঁ এটো ভ্যালু দিয়া আছে কিমান দিয়া আছে 0 সো আলটিমেটলি এটো ভ্যালু 0 বুলি কৈছে তাৰমানে যেটো আমাৰ সলিউশন আহিব এটো হৈ যাব 0 সো আমাৰ আনসার হৈ যাব অপশন এ 0 ওকে নেক্সট কোয়েশ্চন চাওঁ নেক্সট কোয়েশ্চন কৈছে if x by x square minus 2x plus 1 equal to 1 by 3 so question to অকমান ট্ৰিক লগাই দিছে কিন্তু question to ইজি হয় দেখাত টান টান লাগিলেও আমি কি কৰিম তলৰ পাৰ্টৰ পৰা x টা কমন লম x minus 2 plus 1 by x হৈ গ'ল এফালে x আহি গ'ল 1 by 3 আহি গ'ল x আৰু x কাটি গ'ল এটো যদি আমি উল্টা কৰি দিম উল্টা কৰিলে x minus 2 plus 1 by x equal to 3 হৈ গ'ল তাৰমানে x plus 1 by x equal to 5 হৈ গ'ল আৰু এটো যদি মই ফৰ্মুলা ব্ৰেক কৰি দিও হোল কিউব কৰি দিও 5 কিউব তাৰমানে এটো হৈ গ'ল x cube plus 1 by x cube plus 3 into x into 1 by x x plus 1 by x equal to 125 so এটো হৈ গ'ল x আৰু x কাটি গ'ল x cube plus 1 by x cube plus 3 into x plus 1 by x of value আমি 5 পাইছো into 5 125 এটো আমি সলভ কৰিলে 110 আহিব
চ' আমাৰ আনচাৰটো হৈ যাব 110 চ' এইকেইটা কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ কাৰণে ইয়াৰ নেক্সট যিটো আমি এলজেব্ৰা পৰ্চন কৰিম তাত আৰু অলপ বেলেগ টাইপৰ কুৱেশ্যন আমি লৈ আহিম চ' আজিৰ কাৰণে